নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ-বাইদেউসকল 50 জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ এই যি শিক্ষক আছে বা যি সিনিয়ৰ মোষ্ট টিচাৰ আছে তেওঁ প্ৰধান শিক্ষকৰ পদ পাব নে নাপায় আজি ভিডিঅটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে যেটো আপোনালোকে জানে যিবিলাক বিদ্যালয়ত 150 আছে সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হৈছে। যিবিলাক বিদ্যালয়ত 100 জন ছাত্ৰ-ছাত্ৰী আছে সেই বিদ্যালয়বিলাকতো প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হৈছে। আনহাতে যিবিলাক বিদ্যালয়ত 50 জন ছাত্ৰ-ছাত্ৰী আছে সেই বিদ্যালয়বিলাকতো প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হৈছে। কিন্তু আমাৰ বিদ্যালয়ত যদি 50 জনতকৈ কম ছাত্ৰ-ছাত্ৰী থাকে আমাৰ বিদ্যালয়ৰ সিনিয়ৰ মোষ্ট টিচাৰজনে প্ৰধান শিক্ষক হিচাপে নিযুক্তি পাব নে নাপায় তেওঁ নিজকে ডিডিউ হিচাপে এই ক'ব পাৰিব নে নোৱাৰে এই কথাটো আমি জনাটো দৰকাৰ। আপোনালোকে ইতিমধ্যে যেহেতু এই শিক্ষা মুখ্যমন্ত্ৰী মহোদয়ৰ কেবিনেটৰ সিদ্ধান্তৰ পিছত আপোনালোকে এই কথাটো প্ৰায় খুজি আছে যে কি স্যাৰ 50 জনতকৈ কম ছাত্ৰ-ছাত্ৰী আছে মোৰ বিদ্যালয়ত মই প্ৰধান শিক্ষক পাম নে নাপাম বা মোৰ বিদ্যালয়ত 49 জন ছাত্ৰ-ছাত্ৰী আছে মই ডিডিউ পাম নে নাপাম বা প্ৰধান শিক্ষকৰ পদ পাম নে নাপাম। গতিকে শ্ৰদ্ধা ছাৰ-বাইদেউসকল এতিয়ালৈকে অসম চৰকাৰৰ তৰফৰ পৰা তিনিটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰথমতে 150 জন ছাত্ৰ-ছাত্ৰী থাকিলে প্ৰধান শিক্ষক, তাৰ পিছত 100 জন ছাত্ৰ-ছাত্ৰী থাকিলে প্ৰধান শিক্ষক, তাৰ পিছত শেহতীয়াকৈ 20 মাৰ্চ তাৰিখে 50 জন ছাত্ৰ-ছাত্ৰী থাকিলে প্ৰধান শিক্ষক হিচাপে নিযুক্তি পাব। কিন্তু আপোনাৰ বিদ্যালয়ত যদি 49 জন ষ্টুডেন্ট থাকে তেওঁটো 50 জন নহল গতিকে নিশ্চয় নাপাব। কিন্তু ইয়াক লৈ যেহেতু ইতিমধ্যে গাইডলাইন প্ৰস্তুত কৰি থকা হৈছে গাইডলাইন ইয়াক লৈ ডিটেইল ইসব খবৰ আহিব। কিন্তু এতিয়ালৈকে পোৱা খবৰ অনুসৰি বা এতিয়ালৈকে হোৱা কেবিনেটৰ ডিসিশন অনুসৰি আপোনাৰ বিদ্যালয়ত যদি 50 জনতকৈ কম ছাত্ৰ-ছাত্ৰী থাকে আপুনি সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি নাপাব, লগতে আপুনি ডিডিউ হিচাপেও নিযুক্তি পাবৰ কাৰণে সক্ষম নহব। গতিকে শ্ৰদ্ধা ছাৰ-বাইদেউসকল ভিডিঅটো যদি এইখিনি কথা ক'লো আপোনালোকে যিমান পাৰে সিমান ভিডিঅটো আগলৈকে ফৰৱাৰ্ড কৰিব, লগৰ শিক্ষক বন্ধু বান্ধৱীসকলক চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। আমি এই চেনেলটোৰ জৰিয়তে শিক্ষক ছাত্ৰ-ছাত্ৰী বিদ্যালয় আৰু অভিভাৱকৰ কাৰণে জৰুৰী কিছু ভিডিঅ প্ৰস্তুত কৰি আহিছো। লগতে ভাল বিদ্যালয়সমূহ ভাল ছাত্ৰ-ছাত্ৰীসমূহ আপোনালোকৰ মাজত চিনাকি কৰি দিবৰ কাৰণে চেষ্টা কৰিছো। আমাৰ ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে, লিংকটোত ক্লিক হৈ আপোনালোকে যদি গ্ৰুপটোত জয়েন হৈ লয় আমাৰ প্ৰতিটো ভিডিঅৰ খবৰ পোৱাৰ উপৰিও বিভিন্ন নটিফিকেশন বিলাকৰ খবৰ নিয়মিতভাৱে পাই থাকিবৰ কাৰণে সক্ষম হ'ব। শ্ৰদ্ধা ছাৰ-বাইদেউসকল ভিডিঅটো মনোযোগেৰে ইমান শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅটো ইমানতে সামৰিছো। শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব।